নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে বুলবুল ব্লগিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ এই আমাৰ যিখন ভাদৈ পাইছিলোঁ ৰিজাৰ্ভ, এই ৰিজাৰ্ভখনৰ মাজত আছোঁ আৰু আমি গৈ আছোঁ বৰ্তমান টিপাম গৈ আছোঁ আৰু মই গৈছোঁ, মোৰ লগত আছে মোৰ ইয়াৰ লগৰ লীলা। গোটেইকেইটা যাম গৈ আৰু মোৰ লগৰ দুজন গৈ আছে আগত, যদি সিহঁতক লগ পাওঁ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কৰিম ব'লা, ঠিক আছে। এই পিছফালে দেখিছে কিমান ধুনীয়া একদম পূৰা পৰিৱেশ, গছ দুইফালে গছ আছে। আহি আছোঁ আমাৰ মিলাই পূৰা বাইক চলাই আছোঁ। আমি আহি পালোঁহি মায়া বজাৰ। এই দাদা এজনে মাছ বিকি আছে। কি মাছ দাদা? পুঠি মাছ ন? ক'ত লোকেল নে একেবাৰে? আপোনালোকে নিশ্চয় দেখি পাইছে, দেখাইছোঁ অকণমান আমাৰ জুম কৰি। মাছ ভৰ্তি হৈ আছে আৰু লগতে এইপিনে বেতগাজ, কলডিল, তেলি কচু, লাই এনেকৈ গোটেইখিনি আছে। অমিতা ফুল আপোনালোকে যদি কেতিয়াবা ডিগবৈ হৈ দুলীয়াজান যায়, অৰ্থাৎ ভাদৈ পাচলি হৈ দুলীয়াজান যায়, তেনেহ'লে মায়া বজাৰখনৰ এপাক সোমাই আমাৰ একেবাৰে লোকেল বস্তুখিনি লৈ যাব। তেনেহ'লে বলক মায়া বজাৰ পালোহি এতিয়া বৰ্তমান, আৰু অকণমান আগত গৈ বেলেগ বস্তু কিবা এটা দেখাবলৈ চেষ্টা কৰিম, ঠিক আছে। ফাইনেলি আমি আহি পালোহি টিপাম, য'ত আহি আছিলোঁ আমি গন্তব্যস্থানলৈ আহি পালোহি আৰু অকণমান দূৰ আছে, যাব লাগিব। আৰু আপোনালোকে এটা বস্তু দেখিছোঁ পাহাৰ একদম মানে ভাল লাগি গৈছে। আৰু চব মানুহ সমাগম কিমান, আৰু পিছফালে দেখাইছোঁ আপোনালোকক অকণমান আহি আছে মানুহ, আৰু যথেষ্ট মানুহ আহি আছে। ব'লক একেবাৰে জেগাত গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান আহি পালোহি টিপাম আৰু এই দাদাজন আছে, গাড়ী পাৰ্কিং কৰিছে। দাদা কেনেকুৱা, ভালনে? ইয়াৰ পৰা কিমান যাব লাগিব? 300 মিটাৰ হ'ব। 300 মিটাৰ যাব লাগিব আৰু তাত গৈ আমি বস্তু দেখাইছোঁ, ঠিক আছে। আকৌ লগ পালোহি, আমি আহি আছোঁ বৰ্তমান। 300 মিটাৰ যাব লাগিব বুলি ক'লে, আৰু আপোনালোকক দেখাইছোঁ সেইপিনে একদম মানে খেতি পথাৰ ভাল লাগিছে, আৰু এখন বাগান, আৰু পিছফালে মানুহ আহি আছে বহুত, যথেষ্ট মানুহ। আৰু সমাগম আগতো দেখাবলৈ চেষ্টা কৰিম। চব আগত দেখিছে ন, বহুত মানুহ গোটাইছে বৰ্তমান। দেখিছেনে এনেকুৱা এটা, সেই গানটোলৈ মনত পৰা নাইনে? কিমান ধুনীয়া এটা পাহাৰ, চব ষ্টেপ বাই ষ্টেপ ভাল লাগিছে। এইপিনে হ'ল আপোনাৰ ধাননি পথাৰ, এইপিনে হ'ল বাগান, আৰু আমি গৈ আছোঁ এইপিনে। আপোনালোকে চক এটা কিমান ভাল লগা দিছোঁ, আপোনালোকে আহিব পাৰে ইয়ালৈ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আৰু লাইক এটা কৰি দিব, ভাল লাগিব। আপোনালোকৰ এটা লাইকে বহুত উৎসাহ যোগায় ভিডিঅ' বনাবৰ কাৰণে। আমি গৈ আছোঁ আমনি লাগি গৈছেগৈ, বহুত খোজ কৰিব লাগে। আৰু বৰ্তমান আমি যিখন গেটেৰে গেটখন পাইছোঁহি, মানে বজাৰ বহিছে ইয়াত, কিবা কিবি আপোনালোকে চাব পাৰিব। ইয়াত বজাৰ বহিছে। দাদা কেনেকুৱা, ভালনে? ইয়াত বজাৰ বহিছে আৰু তামোল পাণৰ বজাৰ। এইটো ষ্টপত উঠি যাম, ষ্টপবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক অকণমান ৰখি।
প্ৰমাণ চাওঁ কিমান যাওঁ ভাগৰ লাগি গৈছে এইকেইটা উঠোঁতে ভাগৰ লাগিছে আৰু কিমান ভাগৰ লাগিব ঠিক আছে আৰু আচলতে ইয়াত এটা মনোমোহা পৰিৱেশ কি আপোনালোকে চাওক চবপিনে বাগান আৰু বাগানৰ ইমান এটা সুন্দৰ ইয়াত মানে আপোনালোকৰ কেমেৰাত কেনেকুৱা দেখিছে নাজানো আমি যি নিজৰ চকুৰে দেখিছোঁ সেই চকুৰে চাওঁতে মানে যথেষ্ট ভাল লাগিছে যথেষ্ট মানে একদম ভাল লাগি গৈছে বহুত খাৰা কেনেকুৱা ভাগৰ লাগিলে নে উঠোঁতে আপোনালোকে দেখিছে বৰ্তমান যথেষ্ট মানুহ আহি আছে আৰু আমি উঠিবলৈ আৰু যথেষ্টখিনি বাকী আছে ইমানখিনি উঠিবলৈ ভাগৰ লাগিছে ইয়াৰ পৰা চালে দেখক কিমানো ভাড়া উঠিবলৈ বাকী আছে কি হ'ল ভণ্টিকেইজনী ভাগৰ লাগিলে নি ভাগৰ লাগিলে কেনেকুৱা লাগিলে চাই ভালে লাগিলে আৰু আপোনালোকে দেখিছে যিটো মেজি আছে কাৰেণ্টৰ আহি আছে এইটো 11,000 হ'ব নেকি এইটো আপোনাৰ এনেকুৱা এটা শব্দ দি আছে চকৈ এটা আৱাজ দি আছে যিটো শব্দ প্ৰথমতে আহোঁতে ভয় খাই গৈছিলোঁ ভাল লাগিছে আৰু এতিয়া আপোনালোক বৰ্তমান মই চাওঁ ৰখিছোঁ ইয়াত চকিৰ তললৈ দেখাইছোঁ কেনেকুৱা এটা পৰিৱেশ এই অলপ দূৰলৈ দেখিছেনে সেই সময়ত প্ৰথমতে উঠা দোকানখিনি আৰু ইয়াৰ পৰা ইমান ভাল লাগিছে হয়নে চাওঁ আগত যাওঁ আপোনালোকে আহিলেগে না নাই যোৱা দেখিছেনে মানুহবিলাক আহিবলৈ হয়তো কিছুমানৰ ভাগৰ লাগি গৈছে আৰু বহুত মানে ওখ ইয়াৰ পৰা চক আপোনালোকে এবাৰ চক কিমান ওখলৈকে উঠিবলগীয়া আছে আমাৰ লীলা গৈ আছে আগত পূৰা সম্পূৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিম কিমান দূৰ গৈ আছোঁ চ' আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ মেক্সিমাম আপোনালোকে বেলেগ নহ'লে এটা লাইক কৰি দিয়ক ভাল লাগিছে বুলি যদি লাইক নকৰে জানিম আৰু ভাল লগা নাই বুলি আৰু যদি লগৰবিলাকক দেখাব বিচাৰে শ্বেয়াৰ কৰি দিব ভৰি বিষ নহয় দেই লীলা পূৰা দৌৰি দৌৰি উঠিছে মই উঠিব পৰা নাই বৰ্তমানলৈকে দেখিছে নাই পূৰা উঠি উঠি গৈ আছে চাওক আৰু যথেষ্টখিনি ওখ আছে আমাৰ এই অকণমানি ভণ্টি এজনী উঠি আহিছে কেনেকুৱা হৈছে মানে ভাগৰ লাগিছে পুৰা ভাগৰ লাগি গৈছে কিন্তু ভাল লাগিছে পৰিৱেশটো চক অকণমান দৌৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে দেখিছে পূৰা ঘাম ওলাই গৈছে ইমান তলৰ পৰা আহিছোঁ চাওক ইয়াৰ পৰা তললৈ চাওক কিমান দূৰ আহি আছোঁ এইটো ভণ্টি এজনী আহিছে ভণ্টি ভাগৰ লাগিছেনে পূৰা ভণ্টি ভাগৰি গৈছে এয়া চাওক ইয়াৰ পৰা ভিউটো চাওক কিমান ভাল লাগিছে ভণ্টি ভাল লাগিছে ন বহুত ভাল লাগিছে ন এইটো আমাৰ বাইদেউহঁতে ফটো মাৰি আছে
খাই গৈছোঁ মানে একদম অন্তৰত মানে দেহত যিমানখিনি জোৰ আছে লগাই দিছোঁ ওপৰলৈকে উঠিবলৈ আগতে কেতিয়াও উঠা নাই ইমান ওপৰলৈকে বাইদেউ ভাল ভাগৰ লাগিছেনে চবৰে ভাগৰ লাগি গৈছে আৰু আপোনালোকে দেখিব অকণমান দূৰত সেইটো দেখিছে আগত এখন নদী আছে নদীখনত মানে এটা বেলেগ এটা লোক হৈ পৰিছে সেই আগলৈ চাওক সেই ধান ৰোৱাখিনি এটা দেখিবলৈ এটা বেলেগ এটা লোক লাগিছে ঠিক আছে নদীখন ভাল লাগিছে সঁচাকৈ বহুত দূৰ ভাল লাগিছে ৰ'ব আপোনাৰ বেক কেমেৰা দেখাবলৈ চেষ্টা কৰিম বাইদেউ ভাগৰ লাগিলে আহি আছোঁ বৰ্তমান কোৱাকৈ নাই বহুত যথেষ্টখিনি বাকী আছে এতিয়া লীলা চাইও দেখাই দিবা কেনেকুৱা ঘামিছা নাই খাওঁ ফাইনেলি উপস্থিত হৈ গ'লোঁ ঘামিজুলি এইপিনে আছে টাই আহোমসকলৰ এটা মন্দিৰ আৰু এইপিনে আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইপিনে আছে এটা শিৱদৌল আপোনালোকে চাই কেনেকুৱা পাইছে জনাব লাইক এটা কৰি জনাব আৰু এইপিনে দাদা কেইজনমান বহি আছে দাদা কেনেকুৱা লাগিলে ভাল লাগিলে আৰু চিৰি উঠি ভাগৰ লাগিলেনে পূৰা ভাগৰি গৈছে ঠিক আছে আপোনাৰ বেক কেমেৰাৰে ইয়াৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু যদি আপুনি মোক ফেমিলি চাব বিচাৰে আপোনাৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে প্ৰথমতে নিজৰ প্ৰমোশ্যনটো আগত যিমান যি হওক প্ৰমোশ্যনটো আগত কৰিবই লাগিব ঠিক আছে দাদা অলপ ভাল লাগিলে পূৰা গৰম এয়া আমাৰ একেবাৰে মানে লগৰ এজন লগ পালোঁ কেনেকুৱা ভালে আছে ভালে ভালে আৰু ইয়াৰখন ভাল লাগিছে আৰু ইয়ালৈ আপোনালোকেতো সদায় আহে অলপ ভাগৰ লাগে ভাগৰ নালাগে বাৰু আচলতে আমি তাৰপৰা ইয়ালৈ উঠি আহোঁতে যিমানখিনি ভাগৰ লাগিছে নহয় ভাগৰ মানে আচৰিত আৰু এইপিনে দাদা আপোনাৰ নামটো কৈ দিম জ্যোতিষ গগৈ ইয়াৰ চাবুৱাৰ পৰা আহিছে আমি আহিছোঁ ডিগবৈৰ পৰা আপোনালোকক আৰু অলপ বস্তু দেখাবলৈ চেষ্টা কৰিম এইপিনে বাইদেউতে ৰখি আছে আৰু গোটেইখিনিকে দেখাবলৈ চেষ্টা কৰিম চুৰি অকণমান আগত ইটছ আমেজিং মানে চব কিমান ভাল লাগিছে ইয়াৰ পৰা দেখি ভিউজটো দাদাসকলে মোতকৈ আগৰ পৰাই উপভোগ কৰি আছে একদম মানে ভাল লাগিছেতো একদম আহি পিনে ইয়াতে ৰখি আছে কেনেকুৱা লাগিছে ভাল লাগিছেনে বহুত ভাল লাগিছে ন ঠিক আছে এয়া চাওক এখন বুৰিডিং হৈছে ন বুৰিডিং হয় এখন বুৰিডিং নদীখন বৈ আহিছে এখন আমি কিমান ওপৰত আছোঁ বৰ্তমান মানে ক'ব নোৱাৰিছোঁ আৰু মানে যিমানখিনি ওপৰত আছোঁ বুলি সেইখন একেবাৰে ধাননি পথাৰখন ইয়াৰ পৰা দেখিবলৈ একদম যেন কঠীয়া ওলাইছে এনেকুৱা যেন লাগিছে ভাল লাগিছে কিবা এটা মানে আচৰিত বুজাব নোৱাৰা এনেকুৱা এটা ওপৰ হৈছে আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি দেহাৰ ঘাম উলিয়াই আমি ভিডিঅ' বনাইছোঁ আৰু বহুত কষ্টৰে আহিছোঁ কষ্ট মানে কি আগতে কোনোদিনা এনেকুৱা ধৰণৰ ওপৰত উঠি পিনে বা কিবা ভিডিঅ' কৰা নাই আজি প্ৰথম আহিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল লাগে যদি ভাল নালাগে জোৰ জবৰদস্তি নকৰোঁ কোনো আমি যেনেদৰে বহুত কষ্টৰে আহিলোঁ ইয়ালৈ ইয়াতো ভণ্টি কেইজনমান ৰখি আছে দেখিছে ইয়াত দাদা দুজনমান ৰখি আছে কেনেকুৱা লাগিলে ভাল লাগিছেনে ভাল লাগিছে ভাগৰ লাগিলে ন উঠোঁতে ভাগৰ লাগিলে আৰু বহুত ভাগৰ লাগিলে লাইভত মই প্ৰথমবাৰ আহিছোঁ ইয়ালৈ আৰু মানে মই ডিগবৈৰে হয় তোমালোকৰ ক'ৰ পৰা আহিছা আমি হেৰি নাহলীয়া দুলীয়াজানৰ পৰা নাহলীয়া পৰা আহিছে আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহে সেইলোকক লগ পালোঁ ভাল লাগিলে আৰু চাই থাকক আপোনালোক আমি তললৈ অকণমান যাম তলত মানে বুৰিডিংখনৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম পাৰোঁ নোৱাৰোঁ
আৰু এই ভণ্টিকেইজনী কেমেৰা দেখি লাজ কৰিছে দেখিছে লুকাই আছে মানে ঠিক আছে হ'ব বাই বাই দেই নামি যাওঁ তললৈ গৈ আছোঁ আমাৰ লীলা ৰখি আছে মই দেখাম বাৰু মই বেক কেমেৰাৰ কাৰণে ফ্ৰণ্ট কেমেৰা কৰি আছোঁ আচৰিত মানে দেখিছে নাই এইপিনে চাওক বৰিংখনৰ ওচৰলৈ যিমান পাওঁ যাবলৈ চেষ্টা কৰিব পাৰোঁ অঁ লীলাই কৈছে পাৰিম বুলি গৈ চাওঁ বোলে চবেই আচৰিত আচলতে যিসকলে ইয়াত পৰ্যটন মানে যিসকল আহিছে সকলোৱে আচৰিত হৈছে দেখি ভাল লাগিছে চবৰ মানে এক্সপিৰিয়েঞ্চটো অলপমান বেলেগ মানে মানুহে যিটো কথা কয় অ' মাই গড বা অ' মা ইমান ধুনীয়া ধুনীয়া কিছুমান কথা ৱৰ্ড ব্যৱহাৰ কৰে শুনি অলপ ভাল লাগে চ' আপোনালোকো দেখাবলৈ চেষ্টা কৰিম আমি বৰ্তমান নামি গৈ আছোঁ আপোনালোকে চাব পাৰে চাওক কিমান তললৈ নামি যাব লাগিব এতিয়া এডোখৰ আগতে এনেকুৱা উঠা কোনো এক্সপিৰিয়েঞ্চ নাই প্ৰথম গৈ আছোঁ চাই থাকক চিনাইকে উঠলি এখন একো মাত চাত মুখে মাত লোৱা নাই দেই গৈ আছোঁ বৰ্তমানলৈ লীলাই গৈ আছে আগত সেইটো দেখিছে নাই লীলা গৈ আছে আগত পূৰা ধাম ধুম গৈ আছে ঐ ইমান পলাইছ যে ভাগৰ মানে আচৰিত ভাগৰ কিমানখিনি ভাগৰ আপোনালোকে নিজে আহিলে উপভোগ কৰিব আৰু কেতিয়াবা যদি আহে ভাদৈ পাচলি তেনেহ'লে ভাদৈ পাচলিৰ পৰা বেছি দূৰ নহয় অলপ দূৰ আহি আপোনালোকে জেগাটো উপভোগ কৰিব পাৰিব আহিব এবাৰ ভাল লাগিব বহুত এয়া 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 আমাৰ ভাল পাই গ'লো পানী মোৰ ফ্ৰেণ্ড এটা পালোঁ এই আহি আছোঁ ফোনটোতো কৰিব পাৰোঁ বোলে আমি আহি আছোঁ মই কি জানো তহঁতি আহিবি বুলি কেনেকুৱা লাগে ভাগৰ হা পানী খাই গৈছে পানী পূৰা খাই গৈছে ঘটক ঘটকি ভাল পাইছ তই যে ইমান ভণ্টি নে লগৰ নে লগৰ কেনেকুৱা লাগিলে ভাগৰ লাগিলে নে বহুত ভাগৰ লাগিলে এইটো পানী খাই গৈছে ভাগৰ লাগি গৈছে পূৰা গৈ আহিলোঁ উঠিব নোৱাৰিছে সিহঁতি ঠিক আছে আমি গৈ থাকোঁ দেখিছোঁ এইটো পূৰা দেহা কাপোৰ তেতিয়া এদাই হৈ গৈছে আৰু যিহেতু ইয়াত দেখিছে এইবিলাক তেতিয়া এদাই হৈ গৈছে এইবিলাক গধূলিকে ইউটিউব চেনেলত দিবি যা ইউটিউবৰ চেনেলৰ নামটো শুনি ল জানো মই মই শ্বেয়াৰ কৰিলোঁ ঠিক আছে সঁচাকৈ আচৰিত মানে বেলেগ এটা মানে ভাল লাগিছে যদিও কষ্ট হৈছে এটা ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকক পিছলৈ গৈছিলোঁ এনেকুৱা ভাগৰ আকৌ এবাৰ কৈছোঁ লাইফত প্ৰথমবাৰ এনেকুৱা এটা বস্তু চাবলৈ আহিছোঁ আৰু বিশেষকৈ ইমান কষ্ট মই কৰা মানুহ নহয় ইমান কষ্ট মই কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে ভাল লাগিছে উঠোঁতে আৰু নামোতেহে ভাগৰ লাগে ন নাই আমি যিমানখিনি নামি আহিছোঁ বৰ্তমান মানে উঠিবলৈতো আৰু বাৰ বাজিব নেমাৰিলেও হ'ব যদি এটা ল'ৰাই মানে দিনটোত এবাৰ হ'লেও যদি ইয়াত উঠে আমি মানে দৌৰিবলৈ দৰকাৰ নাই লং জাম্প কৰিবলৈ দৰকাৰ এটা ঝৰ্ণা এবাৰ ঝৰ্ণা বৰিংখনলৈ মই কৈছিলোঁ বৰিং হ'লে বুলি বৰিং হ'লে নহয় এই ঝৰ্ণাটো এই পাহাৰৰ পৰা নামি পিনে ঝৰ্ণাটো যাব লাগিব পৰি আছে হা অঁ দেখাম আমি ভাল ভাল প্লেচ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কোন ভাল লাগিছে ভাল লাগিব ভাল লাগিব আপোনালোকক অকণমান বেক কেমেৰা দেখাবলৈ চেষ্টা কৰিম দেই আহে লীলা ভালকে আচৰিত মানে এক্সিডেণ্ট গৈ আছোঁ অঁ আপোনাৰ তোমাৰ নামটো কৈ দিয়া
মোৰ অঁ মোৰ নৱমৰাণ নৱমৰাণ ন? মই মাকুম পৰা আহিছোঁ মাকুম পাৰিছা তুমি ফেচবুক লাইভ দি আছা হয় হয় মোৰ নামটো হ'ল বুলবুল বৰুৱা দেই অঁ ক'ৰ পৰা আহিছা তুমি মই আহিছোঁ ডিগবৈৰ পৰা অঁ হয় আৰু নেকি মই এটা ইউটিউব চেনেলৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ মোৰ চেনেলটোৰ নাম হ'ল বুলবুল ব্লগিং অঁ ঠিক আছে কেতিয়াবা আপোনালোকে অঁ ঠিক আছে হ'ব চাওঁ আগত গৈ থাকোঁ অঁ লগ পাই ভাল লাগিল থেংক ইউ আকৌ লগ পাম নিশ্চয় নিশ্চয় ভাল লাগিছে মনোমোহা দৃশ্য একদম মানে আচৰিত এটা অপূৰ্ব জেগা আজি চানডে বুলি মানে সময় পাইছোঁ অঁ চেম গৈ আছোঁ লীলাই পূৰা জঁপিয়াই গৈ আছে লীলাই পিন্ধি আছে লীলাই পিন্ধি আছে জোতা মই পিন্ধি আছোঁ চেণ্ডেল সি পূৰা একদম পূৰা জঁপিয়াই গৈ আছে ডেকা ল'ৰা বস্তু ৰাস্তা খালি অলপমান বোকা আৰু ইটছ আমেজিং আপোনালোকে চাওক কিমান ভাল লাগিছে আপোনালোকে আহিব কিমান মনোমোহা দৃশ্য ফাইনেলি আহি পাই গ'লোহি আমি ঝৰ্ণাখন আৰু ইয়াৰ পৰা এটা আপোনালোকক ভিউজ দেখাবলৈ চেষ্টা কৰিম চাওক ইয়াৰ পৰা কিমান আচলতে দূৰ দেখিছা আমি আহিছিলোঁ উঠি সেই টাৱাৰটো ওপৰৰ পৰা বহুত আপৰ পৰা ইয়াত দেখিছে একদম মানে ডাউন লাগিছে দেখিবলৈ আমি একেবাৰে ওপৰৰ পৰা আহিছিলোঁ আপোনালোকৰ দেখাবৰ কাৰণে ইমানখিনি কষ্ট কৰিলোঁ মুখ চুখ ধুই ল'লোঁ নদীত আৰু তাৰমানে সকলোৱে চেল্ফি মাৰি আছে ফটো মাৰি আছে ভাল লাগিছে দাদাসকলো আছে ভণ্টিসকলো আছে গোটেইখিনি একেলগে চাবা এতিয়া আমি বৰ্তমান উঠি যাওঁ আহিলোঁ একদম ওপৰৰ পৰা নামি ধুৱাই এতিয়াতো উঠিব লাগিব ইটছ এমেজিং সঁচাই আচৰিত এটা মানে এটা সঁচা অৰ্থত ক'বলৈ গ'লে মানে এই জেগাডোখৰ এটা সঁচাকৈ মনোমোহা এটা প্ৰাকৃতিক যিটো সৌন্দৰ্যতা থাকে আপোনালোকে যদি বাই চান্স কেতিয়াবা ইয়ালৈ আহে অৰ্থাৎ ভাদৈ পাচলি বা দুলীয়াজানলৈ আহে কেতিয়াবা আহি পিনে এই টিপামৰ এই বস্তুটো চাই যাব আচলতে এইটো এটা এনেকুৱা এটা মনোমোহা পৰিৱেশ যিটো পৰিৱেশৰ বিষয়ে বৰ্ণনা কৰি মানে মই শেষ কৰিব নোৱাৰোঁ আৰু ভাল জেগা আছে তথাপি মানে এই জেগাটো এটা বহুত মানে আকৰ্ষণীয় বস্তু আপোনালোকে আহিলে মানে প্লিজ এবাৰ সোমাই যাব এইবাৰ লীলাই পূৰা খুলি লৈছে জোতা এইবাৰ যাব বোলে নমাইলে মই খুলিব লাগিব জোতা অঁ চেণ্ডেল খুলিবলৈ চেণ্ডেলটো নুখুলিলে হ'ব এইফালে পৰা নমাই ভিতৰলৈ অলপ যাম ন তিতিলো একো নহয় জোতা লগাই ল'লে কিমান পাৰিম আকৌ যাবলৈ আচলতে আমি নকওঁ বেলেগ এটা কথা আছে নে অসমীয়াত ন ফটো মাৰিছেনে ফটো মাৰিছে আপোনাৰ ক'ৰ পৰা আহিছে ভালে পাইছিল অঁ আমি আহিছোঁ ডিগবৈৰ পৰা অঁ আপোনালোকে ভিডিঅ'টো চাবলৈ হ'লে মানে আপোনালোকে ইউটিউবত চাৰ্চ কৰিব বুলবুল ব্লগিং বুলি বুলবুল ব্লগিং BULVLOGGING ঠিক আছে বাই এতিয়া আমি গৈ আছোঁ একদম মানে আপোনালোকে চাই যেনেকৈ ডিস্কভাৰীত দেখে যে গৈ থাকে সেই ওৱান মেন আৰ্মিজন এনেকুৱা আমি অকণমান যাবলৈ চেষ্টা কৰিম ঐ এইখন কাৰেণ্টৰ মাজত ক'ত সোমাই গৈ আছোঁ ভাল লাগিছে কাৰেণ্ট আছে এখন এইডাল দেখিছেনে সি পাৰ হৈ গৈছে এইবিলাক কাৰেণ্ট দেখিছেনে আচৰিত কাৰেণ্ট মানে আই ঐ টিম ফটোটো কৰি আছোঁ ঝৰ্ণাৰ মাজত সোমাই গৈ আছোঁ ডিস্কভাৰী যেন লাগিছেনে বাৰু চাল্লা গৈ আছোঁ ভিতৰত সোমাই এতিয়া বৰ্তমান ঐ ক'ত সোমিয়ালি তই কেমেৰা টিপিব কাৰেণ্ট লাগি ধৰিছে কাৰেণ্ট
ঢিলা গৈ আছে পূৰা জোতা লৈ গৈ আছো উঠি যা ক'ত উঠিবা এইপিনে উঠি যা এইফালে ক'ত এইপিনে উঠিব নোৱাৰি নি পাৰি চাগে আগত যাব লাগিব আৰু পাৰিম চাগে উঠিব নোৱাৰিম কিনি যাবি এইফালে যাম এইফালে পৰা এনেকৈ সেই বাঁহজোপাত অঁ ঠিক আছে বাঁহ জোপাত লৈ এইপিনে জেগা নাই ন আছে সেইটো ৰাস্তা আছে চলো মজা লাগিলে অলপ নাই আহিব সঁচাই ভাল লাগিলে ইটছ আমেজিং ইয়াৰ ভাল লাগি গৈছে এটা বেলেগ ভাল লাগি গৈছে কি লাগিছে কোনফালে সোমাই যাব তাই সেই চোকা ফালে দেখিছে নাই পানী ডিস্কভাৰী ওৱান মেন আৰ্মি লিখাই আছে ওৱান মেন আৰ্মি লিখা আছে দেখিছে নাই পাহাৰত আচৰিত মানে সাংঘাতিক আৰু ভাগৰ লাগি গৈছে গৈছোঁ কিমান হয় ঐ ওপৰত উঠিবলৈ জেগা আছে নাই ভূত নোলালে হ'ল আপোনালোকে ভূতক বিশ্বাস কৰে নাই বাৰু মই কোনো নকওঁ আপোনালোকে কমেণ্টত কওকচোন ভূতক বিশ্বাস কৰে নাই নকৰে কিপম আচলতে আচৰিত জেগা আৰু আপোনালোকে আহিলে বাৰু এইপিনে আহিবলগীয়া লাগিব বুলি কোনো কথা নাই বাৰু আমিহে আহিছোঁ আচলতে গাঁৱৰ পৰিৱেশত ডাঙৰ হোৱা ল'ৰা মাটি পানীৰ লগতে বোকাৰ লগতে মানে ডাঙৰ হোৱা সেইটোকে গৈ চাওঁ ভাল লাগে আচলতে এনেকুৱা কামবিলাক কৰিবলৈ মানে কি কয় কিছুমানে কয় এনেকুৱা ল'ৰাবিলাকক ধনী বুলি কয় মানে অৰ্থাৎ উৎপতীয়া আৰু কিছুমানক কয় এক্সাইটিং আৰু কিছুমানে কয় মানে কি পাগল এতিয়া আপোনালোকে কোনটো ভাবে ভাবক আমি গৈ আছোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে গৈ থাকোঁ ফটো এটা মাৰ অঁ ধুনীয়া জেগা পাই ৰ'ব মই ফটো এটা মাৰি লওঁ দেই ফাইনেলি আহি গ'লোঁ সেই জোতা পিন্ধি লৈ বোলে সেইপিনে দেখিছে ঘামি এদাই অৱস্থা নাই ভণ্টি ভাগৰ লাগিছেনে দিয়া হাতখন দিয়া সকলোৱে সেলফি বা ইয়াত আচল যিটো দৃশ্য আছে সেইটো উপভোগ কৰিবলৈ আহিছে ভণ্টি কেনেকুৱা লাগিলে চাই ভাল লাগিলে ভাগৰ লাগিলে ওপৰৰ পৰা উঠোতে তাৰ তলৰ পৰা উঠে ভাল লাগিলে চবৰ মুখত এটাই কথা সকলোৱে ভাগৰ লাগিলে আচৰিত সঁচাকৈ আচলতে ভাগৰ লাগিলে বহুত ভাগৰ লাগিলে এতিয়া যাওঁ আমি ওপৰৰ পৰা তললৈ নামি আছিলোঁ এতিয়া তলৰ পৰা ওপৰলৈ যাওঁ ঠিক আছে চাই থাকক এতিয়া উঠোঁতে ভাগৰ লাগিব আৰু এটা কথা বস্তু মন কৰিব এই যেনেকৈ প্লাষ্টিকৰ বটল চটল কিবা কিবি যদি আছে ইয়াতে বুলি নহয় যদিও আপোনালোকৰ পৰ্যটন ঠাইত প্লাষ্টিকৰ বটলবিলাক নাপেলাব আৰু প্লাষ্টিকটো আপোনালোকে নিশ্চয় বুজি পায়েই প্লাষ্টিকটো এটা কিমান মানে বেয়া বস্তু ঐ এইটো ৰাস্তা আহিছিলোঁ ন চক আমেজিং মানে একদম আচৰিত দেখিছেনে ঠিক আছে একোটা চাব লগা নাই ফাইনেলি পাহাৰৰ পৰা আহি বৰ্তমান আমি সেই বাইদেউহঁতৰ দোকান সোমাইছোঁহি বাইদেউ পূৰা ব্যস্ত হৈ আছে সেইকাৰণে বাইদেউ হৈ আছে আৰু আপোনালোকক একো নেদেখাওঁ বৰ্তমান মানে এনেকুৱা ভাগৰি পৰিছোঁ যিটো ভাগৰ মানে মই অনুভৱ কৰিছোঁ আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে সেই ভাগৰটো আপোনালোকে অনুভৱ কৰিবলৈ পাব এতিয়া বৰ্তমান খাই লৈ টেঙা পানী অৰ্থাৎ ফুচকা অলপ খালোঁ পানীপুৰি বুলি কয় বহুতে পানীপুৰি বুলি কয় কিছুমানে ফুচকা বুলি কয় আৰু কোনোবাই যদি কিবা বুলি কয় কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা প্ৰথম যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব যদি বেয়া লাগে নালাগে কৰিবলৈ কাৰণ কোনো জোৰ জবৰদস্তি নাই ঠিক আছে নহ'লে বাই বাই